হেল্ল' এভৰিৱান, মোৰ ইউটিউবৰ ডায়েৰীত পুনৰ এটা নতুন ভিডিঅ' ইনক্লুড কৰিবলৈ কৈ আছোঁ। আৰু এয়া মই আছোঁ গুৱাহাটীত, ছেটাৰডে ইভিনিং পালোঁহি আৰু এয়া ছানডে ৰাতিপুৱা। আৰু এয়া বৰষাই ধুনীয়াকৈ মোক মেহেন্দি আঁকি দিলে ৰাতিয়ে, আৰু কোনো অকেজন নাই বা তেনেই আৰু তাই আঁকিবলৈ মন আছিলে তো মোকো আঁকি দিলে, মোৰো লগাবলৈ মন আছিলে। বাৰু ৰ'ব, এতিয়া ৰেডি হৈ আহিছোঁ আৰু এয়া ৰেডি হৈ ল'লোঁ। আৰু ক'ত যাম গম পাবই বাৰু বৰষাকো এবাৰ দেখাই লওঁ। তাইও ৰেডি হৈ লৈছে, এয়া বৰষা। তো আমি দুয়োজনী যাবলৈ লৈছোঁ আমাৰ মৰমৰ কলেজখনলৈকে। তেন্তে ব'লক আমাৰ কলেজলৈকে। বহুত দিনৰ মূৰত কলেজখনলৈ যাবলৈ পাইছোঁ। আৰু এইখন ঠাই আমাৰ জীৱনৰ এটা বেষ্ট প্লেচ বুলি ক'ব লাগিব। এই ঠাইখনে কোনো এটা বস্তুৱে আমাক ৰিপ্লেচ কৰিব নোৱাৰে। হেণ্ডিক গাৰ্লছ কলেজ। আৰু আজি হেণ্ডিক গাৰ্লছ কলেজৰ 85th ফাউণ্ডেশ্যন ডে' চেলিব্ৰেট হৈ আছে, আৰু তাতে আমি ষ্টুডেণ্ট হিচাপে আহিছোঁ। আৰু বহুত দিনৰ মূৰত কলেজখনলৈ আহিবলৈ পাই সঁচাই বহুত ভাল লাগিছে। বাৰু ব'লক ভিতৰলৈকে ব'লক, এয়া মিটিং আৰম্ভই হৈছে। কলেজখন চাৰিওফালে চাইছোঁ ক'ৰবাত কিবা ডিফাৰেঞ্চ আহিছে নেকি, কিন্তু নাই, কলেজখন একেই আছে, মাত্ৰ সময়ৰহে সলনি হৈছে। আমি যেনেকৈ এৰি থৈ গৈছিলোঁ কলেজখন ঠিক তেনেকৈ আছে। অলপমান ইম'চনেল হৈ পৰিলোঁ অলপমান সময়ৰ কাৰণে, কিয়নো এতিয়া সেই মুহূৰ্তবোৰ বিচাৰি চাইছোঁ, সেই স্মৃতিবোৰহে আছে, কিন্তু সেই মুহূৰ্তবোৰ এতিয়া জীয়াই তুলিবলৈতো নোৱাৰোঁ। অলপমান সময়ৰ কাৰণে ইম'চনেলি হৈ পৰিলোঁ। আৰু এতিয়া মিটিঙত বহিলোঁগৈ। পেকেট লাঞ্চ দিছে, কিনো দিছে দেখাওঁ ব'লক। দিছে চেণ্ডউইচ দিছে, আৰু মিঠাই এটা আৰু ফ্ৰুটি এটা। আমি খাই ল'লোঁ। আৰু এয়া আৰু এজনী আহি পালে, আমাৰ অনামিকা। ইফালে ফটো ফ্ৰেম এটাও বনাই থৈছে আজিকালি ইনষ্টাগ্ৰামৰ। আৰু বহুতো ষ্টুডেণ্ট আহিছে, 85ৰো কিছুমান বেটছ আহিছে, তাৰে ষ্টুডেণ্ট আৰু আমাৰ মাহঁতৰ বয়সীয়া। আৰু ভাল লাগিছে দেখি, সকলোৱে এনজয় কৰিছে। পিছে আমাৰ বেটছৰহে বেছি মানুহ লগ নাপালোঁ, সকলো ব্যস্ত নিজৰ নিজৰ ব্যক্তিগত জীৱনত। আমি গৈছোঁ আৰু যাবলৈ মন আছিলে ক'লোঁ। আৰু এইজনীলৈ কেক বনাই নিছিলোঁ মই, তাই ল'ব নোৱাৰি বুলি তাতে খাই মিটিঙৰ মাজতে কেক খাবলৈ ল'লে। এতিয়া আমি পুৰণা কথা স্মৃতি মন্থন কৰি ডিপাৰ্টমেণ্টৰ আগে আগে ঘূৰিছোঁগৈ। ক্লাছৰুমকেইটা চাবলৈ মন গৈছে, কিয়তো নাযাব, 3টা বছৰ ইয়াত পাৰ কৰিছোঁ। সেইখিনি মুহূৰ্তত ভবাই নাছিলোঁ যে ইমানখিনি স্পেচিয়েল হৈ পৰিব। তেতিয়া মাত্ৰ কেতিয়া ঘৰলৈ যাওঁ, ক্লাছ শেষ হ'ব, কেতিয়া ৰুম যাই পাওঁ, আৰু ছেটাৰডে পৰিলে ঘৰলৈ যোৱা ধান্দা। কিন্তু এতিয়া সেই মুহূৰ্তখিনি মানে ইমানকৈ মিছ কৰোঁ। সঁচাকৈ কৈছোঁ, যদি মোতকৈ কোনোবা সৰু ছোৱালী চাই আছা, বা সৰু ল'ৰা ছোৱালী কোনোবাই চাই আছা মোৰ ভিডিঅ'টো, যদি কোনোবাই পাইছে, আৰু তাহাঁতক কৈছোঁ যে যিটো সময়ত আছা সেই মুহূৰ্তটো, আৰু যোনেই নহওক বাৰু, সেই মুহূৰ্তটো বহুতকৈ এনজয় কৰিব লাগে। এতিয়া পিছলৈ আফচোচ কৰি লাভ নাই, যিটো মুহূৰ্তত আছা সেই মুহূৰ্তটো এনেকুৱাকৈ জীয়াই তুলিব লাগে যাতে কেতিয়াও আফচোচেই নহয়। বৰ্তমান মই সেইটোৱে কৰোঁ, বাট সেই মুহূৰ্তখিনিত মই তেনেকুৱা নাছিলোঁ। আৰু এয়া আমাৰ ক্লাছৰুমৰ ভিতৰে গৈ অলপ সময় বহি আহিলোঁ। সেইবোৰতো চব একেই আছে, বাট আমিবোৰ জানো একে আছোঁ? আমিবোৰতো সকলো সলনি হ'লোঁ। কেতিয়াও ঘূৰাই নোপোৱা মুহূৰ্তবোৰ এবাৰ চালোঁগৈ নিজকে, সেই ঠাইখনত নিজকে থিয় দি অলপমান অনুভৱ কৰিলোঁ। যাওঁ দিয়ক আৰু আমিও
এইখিনিৰ পৰা যে কলেজখন চাবলৈ ইমান ভাল লাগে, এই ভিউটো বহুত ধুনীয়া লাগে। আৰু আজি কিবা এটা ফুলফিল হোৱা যেন লাগিলে, যিহেতু আমি কৰোণাৰ কাৰণে লাষ্ট ছেমটো পোৱা নাছিলোঁ, ফেয়াৰৱেলো নাপালোঁ, গতিকে সেই কিবা এটা যেন খালী খালী আছিলে, সেইখিনি যেন ভৰি পৰিলে, ঠিক তেনেকুৱা অনুভৱ হ'ল। বহুত কিবা হৈ উভতিব পৰা নাই কলেজখনলৈকে, নিজৰ চিনাকি এটা লৈ যাব পৰা নাই, কিন্তু যাম অতি সোনকালে। নিজে নিজক প্ৰমিছ কৰিছোঁ, অতি সোনকালে এই কলেজখনৰ আগত গৰ্বৰে থিয় দিম, আৰু যে কিবা এটা হৈ উভতিম সেইটো বিশ্বাস নিজৰ ওপৰত আছে। এওঁলোকলৈকে চায়ো ভাবিছোঁ, ময়ো এওঁলোকৰ বয়সীয়াল হ'লেও কিন্তু যাবলৈ নেৰোঁ কিন্তু কলেজখনলৈকে। বাৰু যা নহওক, এতিয়া কলেজখনৰ পৰা উভতিবলৈ লৈছোঁ। কলেজৰ পৰা এটা আশীৰ্বাদ লৈ অলপমান দীঘলী পুখুৰীৰ পাৰতে বহিবলৈ গ'লোঁ। ইয়াতো কম স্মৃতি আছেনে? ক্লাছ কৰি কৰি আহি এবাৰ হ'লেও কেতিয়াবা সোমাওঁ, লগৰ কেইজনীৰ লগত আড্ডা দিওঁ। সিহঁতে গালি পাৰি আছিলে যে মই কেমেৰাটো ভালকৈ মুচি চুচি নলওঁ। আজি কিবা এটা ভালো লাগিছে, মোৰ নিজৰ ইম'শ্যনটো মই নিজে এক্সপ্ৰেছ কৰিবলৈ পৰা নাই। আৰু এইজন দাদাক চাওক না, আমি ইয়াতে বহুত ম'ম' খাইছোঁ, আজিকালি বোলে ম'মৰ বিক্ৰী নহয়। শুনকচোন দাদাৰ কথা। এক্সট্ৰা চুপ খোৱা অভ্যাসটো আজিও পিছে অকণমান সেই মুহূৰ্তটো জীয়াই আহিলোঁ। আৰু খাই মেলি অকণমান দীঘলী পুখুৰীৰ পাৰতে বহি এতিয়া তিনিওগৰাকী এৰা এৰি হ'বলৈ লৈছোঁ। মানে অনাঘে এৰিম এতিয়া, বৰষা মইতো আছোৱেই।